ফ্ৰেণ্ডছ, যোৱাকালি এগৰাকী IPS বিষয়া শিলাদিত্য চেতিয়া প্ৰেমৰ বাবে আত্মহত্যা কৰিবলগীয়া হ'ল। ফ্ৰেণ্ডছ, সকলোকে ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। স্ক্ৰীনত লাগি থকা ফটোগৰাকীয়ে হৈছে IPS বিষয়া শিলাদিত্য চেতিয়া। তেওঁ ভালপোৱাৰ কাৰণে, প্ৰেমৰ কাৰণে নিজৰ সাৰ্ভিস পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা কৰে। ফ্ৰেণ্ডছ, শিলাদিত্য চেতিয়াৰ পত্নীগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। IPS বিষয়াগৰাকীৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। কালি তেওঁ পত্নীগৰাকীৰ মৃত্যু হয়। ডক্টৰে মৃত্যু হ'ল বুলি খবৰ দিয়ে আৰু সেই মৃত্যুৰ খবৰ পাই শিলাদিত্যই ক'ব নোৱাৰা হৈ পৰিছিল। তেওঁ দুখত ভাগি পৰিছিল আৰু তেওঁ নিজৰ সাৰ্ভিস পিষ্টলেৰে গুলিয়াই হত্যা কৰি ল'লে, নিজকে শেষ কৰি দিলে। তেওঁ 4 মাহ ছুটীত আছিল, যিহেতু তেওঁ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। সেইকাৰণে কিমান ভাল পাব লাগিব চাওকচোন, নিজৰ পত্নীক মৃত্যুৰ বাতৰি পাই তেওঁ নিজকে শেষ কৰি পেলালে। একেলগে থাকিম, একেলগে জীয়াম বুলি তেওঁক জীৱন সংগিনী কৰি আনিছিল আৰু সেই জীৱন সংগীগৰাকীৰ মৃত্যুৰ খবৰ পাই তেওঁ নিজকে শেষ কৰি পেলালে। নিজৰ সাৰ্ভিস পিষ্টলেৰে মূৰত গুলিয়াই নিজকে শেষ কৰি দিলে। এইখন পৃথিৱীত পত্নীৰ সৈতে তেওঁ জীয়াই থাকিব নোৱাৰিলে আৰু তেওঁ অজান দেশলৈ, অজান পৃথিৱীলৈ তেওঁ গুচি গ'ল পত্নীৰ সৈতে একেলগে জীয়াবলৈ। ফ্ৰেণ্ডছ, কিমান ভাল পাব লাগিব ভাবি চাওক। আজিকালিতো দেখিয়ে আহিছে আপোনালোকে কিমান পত্নীক নিৰ্যাতন কৰা, বিয়া হোৱাৰ পাছত মাৰি পেলোৱা। কিন্তু এইজন IPS বিষয়া চাওক, নিজৰ পত্নীৰ কাৰণে নিজকে শেষ কৰি পেলালে। IPS বিষয়াৰ শিলাদিত্য চেতিয়াৰ বহু বন্ধুবৰ্গ আছিল, নিজৰ পৰিয়াল আছিল। তেওঁলোকৰ কথা চিন্তা নকৰি, তেওঁলোকৰ লগত থকাৰ কথা চিন্তা নকৰি তেওঁ নিজৰ পত্নীক ভাল পোৱাৰ কাৰণে নিজকে শেষ কৰি দিলে। যিহেতু পত্নীগৰাকীয়ে নাই, তেওঁ ভাল পোৱা গৰাকীয়ে এই পৃথিৱীত যিহেতু নাই, সেইকাৰণে তেওঁ জীয়াই নাথাকোঁ বুলি নিজকে শেষ কৰি পেলালে। চাওক কেনেকুৱা এটা লাগিছে মানে নহয়, বহুত দুখ লগা এটা খবৰ পালোঁ কালি। ভাবিলোঁ আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰোঁ। এইগৰাকীয়ে হৈছে শিলাদিত্য চেতিয়া। আপোনালোকক স্ক্ৰীনত লাগি আছে, আপোনালোকক দেখুৱাই আছোঁ। সঁচাকৈ এটা মৰ্মান্তিক ঘটনা হৈ গ'ল কালি। আমাৰ মাজত সেই IPS বিষয়াগৰাকী নাই। আৰু এয়া চাওক, পত্নীৰ লগত তেওঁ ফটো দেখুৱাই দিছোঁ। এইগৰাকীয়ে হৈছে তেওঁৰ পত্নী। কিমান ভাল পাইছিল পত্নীগৰাকীক ভাবি চাওক। নিজৰ মৰম ভাল পোৱাৰ কাৰণে তেওঁ নিজকে শেষ কৰি দিলে। যিহেতু তেওঁ মৰমৰ গৰাকী নাই, তেওঁ ভাল পোৱাৰ গৰাকী নাই, তেওঁৰ প্ৰেমৰ গৰাকী নাই আৰু সেইকাৰণে তেওঁ নাইকিয়া হৈ গ'ল। তেওঁ এই পৃথিৱীৰ পৰা গুচি গ'ল পত্নীৰ সৈতে একেলগে অজান দেশলৈ, একেলগে জীয়াবলৈ, একেলগে থাকিবলৈ। সঁচাকৈ দুখ লাগিছে। ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। নিশ্চয় আপোনালোকে নিউজত পাইছে। দুখ লাগিছে বহুত। এটা দুখ লগা ঘটনা হৈ গ'ল কালি। ভাবিলে আচৰিত লাগি আহে, আজিৰ দিনতো ইমান ভাল পোৱা থাকিব পাৰে, নহয়নে? ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিল। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু ভাল লাগিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, এই IPS বিষয়াগৰাকীৰ আত্মাৰ শান্তি পাওক। তেওঁ অজান দেশত গৈ যাতে পত্নীৰ সৈতে কুশলে থাকক, তাকে প্ৰাৰ্থনা কৰি আজি ভিডিঅ'টো সামৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাই আছোঁ।